Hey guys, welcome back to my YouTube channel Pinky Craft and Vlog. সকলোৰে কি খবৰ? মোৰ ভালে। আজি আমাৰ মাহতৰ ঘৰত পাতিছে সকাম নাম কীৰ্তন। কোন আলহী আহিছে আৰু কি কি নীতি নিয়ম সকলোবিলাক দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এগৰাকী হৈছে সৰুকহী ভণ্টি, এগৰাকী আমাৰ ভণ্টি, সৰু ভণ্টি, নামটো কৈ দিয়া ভণ্টি। আৰু আমাৰ ডাঙৰ ভণ্টি, নামটো কৈ দিয়া। আৰু কোন আহিছে দেখা যাম বলক। দাই বোলে চাই দিয়ক, পুৰা গেম খেলি আছে। আৰু আমাৰ ডাঙৰ ভণ্টি হৈছে আমাৰ হবি, চকুটো টুপ পালে। আৰু এইফালে আমাৰ ডাঙৰ ভণ্টি। আজি আমাৰ সকাম চবে খাবলৈ আহিব দেই। সকামলৈ সকলোকে মাতিছে আমাৰ ভণ্টিয়ে, সকলো আহিব। আৰু আমাৰ এজনী মিনু 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 আই মাতিছে। মিনুৱে সকলোকে মাতিছে। এজনী আমাৰ আপা, এইফালে খুৰী, আৰু এইফালে সকামৰ ল'ৰা যোৰা কৰি আছে। এয়া হৈছে আমাৰ মাজু পেহী। আৰু আমাৰ এইফালে লুকাইছে লাজপুৰীয়া। আমাৰ আপাই এইফালে কাটি আছে, কি আছিলে, আদা আৰু নহৰু কাটিছে। আৰু এইফালে ভাত বনাই আছে। আৰু এইফালে পাতি থৈছে। এইফালে আমাৰ দাই কৈ দিয়ক কিবা এটা। এই মাংস কাটি আছো এতিয়া, ৰান্ধনি বুলি। ৰান্ধনি বাপ পৰিছে, বুঢ়া হলোহি এতিয়া। সময় নাই দেই, সময় নাই।
এতিয়া আমি সকলোৱে নামৰ তেল লৈছোঁ। এইবিলাক ঘূৰি হওক চাই দিয়ক। এয়া আমাৰ মাজু পেহী খাই দিয়া এইফালে। কি কৈছা অকণ ভালকৈ কোৱাচোন। এনেই মোবাইলৰ লাইটটো জ্বলাই ভিডিঅ' চিডিঅ' নবনাই আহিলে ন কৃষ্ণ। আৰু এইফালে আমাৰ বমাই আৰু এইফালে ভাত চব্জি বনাই আছে দাইসকলে। আমি এতিয়া পঞ্চমীত বনাই আছোঁ ভকতৰ কাৰণে। কি কি দিছে গুৰ গাখীৰ গৰু ঘিউ তাৰপিছত মৌ জোল চেনি জলকীয়া চেনি দিছোঁ। 5 বিধ হ'ব লাগে আৰু সেইটোৱে মোৰ পঞ্চমীত বুলি কয়। মই একো নকওঁ বাদ দিয়া মৰাণত থাকে। এইফালে আমাৰ মাজু আইতা চাকি আছে তামোল আৰু এইফালে আমাৰ আপাই সাজ চাকি আছে। এইখিনি সাজ এইখিনি এইফালে আছে নহয় এইফালে আৰু এইফালেও আছে সাজ ধুনীয়াকৈ ওলাইছে বুলি ৰহি এইখিনি বাকী লৈছে চাকি আছে। এতিয়া প্ৰসাদ খাবৰ হৈছে। প্ৰসাদৰ ভাগ দিছে আৰু খাওঁ এতিয়া। মাছৰ বিলাহী এইখিনি আৰু পচলা দাংবডি এনেকৈ বেঙেনা চেঙেনা জলকীয়া ভাজি এইখিনি মাটি দাইল ভাত ৰঙালাও আলু আৰু হাঁহ মাংস। আৰু এইফালে পঞ্চমীত হৈ গ'ল ৰেডি। এতিয়া ভকত বহিলে আমি দিব পাৰোঁ আৰু দেই। ইমান ধুনীয়াকৈ কৈছে পঞ্চমীত খালে আৰু ভাল হয়। চাকি ভগাৰ পিছত সাজ দিছে বাইদেউ দিব হেৰি নকৰিব
সকাম ভাগিলে ভকতসকলেও গ'ল, এতিয়া খাই আছে ৰান্ধনীসকলে ভাত। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিছোঁ, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। থেংক ইউ।